আজি বহুত দিনৰ মূৰত মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱাৰে পৰাই চিপচিপীয়া বৰষুণ দি আছে। বৰষুণ দি থকা দেখি কি কৰোঁ কি নকৰোঁকৈ গৈ গাটোকে ধুই আহিলোঁ আৰু দিনটোৰ বাবে নিজকে অকণমান সজাই লৈছোঁ। বাৰু যিয়েই নহওক, কি খবৰ আপোনালোকৰ কমেণ্টত জনাবচোন। বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ, যিহেতু সকলোৱে জানেই এতিয়া বাৰিষাৰ সময়, খেতি বাতিৰ সময়। আমিও খেতিয়কৰ ছোৱালী, গতিকে খেতি বাতিৰ কামত ব্যস্ত হৈ আছিলোঁ। ইমান দিনে সেই ভিডিঅ' দিয়া নাছিলোঁ। মাজতে মই আগতে দুদিনমান দিছিলোঁ বাৰু খেতিত কাম কৰি থকাৰ ভিডিঅ', কিন্তু সদায় বনাবৰ কাৰণে অসুবিধা হয় আৰু একেখিনি বস্তুকে চাই থাকিবলৈ মানুহবোৰেও আমনি পায়। সেয়েহে মই ভিডিঅ'বিলাক বনোৱা নাছিলোঁ আৰু যিহেতু কামৰ সময়ত ভিডিঅ' বনাই থাকিলে অকণমান আমাৰ অসুবিধাও হয়, কিন্তু আজিৰে পৰা কণ্টিনিউ কৰিম। যিহেতু খেতিৰ কাম শেষ হোৱা দুদিনমান হ'লেই ৰেষ্ট লৈ ল'লোঁ আৰু এয়া দিনটো ইফাল সিফাল ব্যস্ততাৰ মাজত পাৰ কৰি চিধাই গধূলি আৰম্ভ কৰিছোঁ ভিডিঅ'টো। এয়া আমাৰ দাদা নবৌ ভাগিনীজনী। আমি আচলতে আজি আহিছোঁ ওচৰৰে গাঁৱত, এঘৰটাত মানে নাৰায়ণ পূজা আছে। নাৰায়ণ পূজা বুলি আমি আহিছোঁ আৰু এইফালে এনেকৈ বহি আছোঁ আন্ধাৰে মুন্ধাৰে। যিহেতু মোবাইলটো ইমান হাই ফাই কোৱালিটিৰ নহয়, সেয়ে দেখুৱাত অকণমান অসুবিধা হৈছে। আৰু এইফালে এয়া দিছে পূজা ভাঙিল, যিহেতু পঞ্চামৃত হয় এইটো। আৰু এইফালে আহি গৈছে ভোগ, আৰু এইখন পূজাৰ মেইন বস্তুটোৱে হৈছে ভোগ। মই খুবেই ভাল পাওঁ আৰু আপোনালোকে খাই পাইছেনে নাই, আৰু নিশ্চয়তো খাই পাইছে, আৰু কেনেকুৱা পায় কমেণ্টত জনাব। আৰু এয়া কেঁচা পিঠাগুড়ি, বিভিন্ন ধৰণৰ ফল মূলৰ জৰিয়তে বনোৱা এইটো ভোগ খুব ধুনীয়া হয় খাবলৈ। মই বহুতেই ভাল পাওঁ আৰু মই এইখিনিৰ কাৰণে মেইনলি আহোঁ। আৰু এয়া আমাৰ গাঁৱৰ মানুহবোৰ আহি পূৰা মাহ প্ৰসাদ লগতে ভোগ খোৱা লোৱাত ব্যস্ত হৈ আছে আৰু আমিও এফালে বহি ধুনীয়াকৈ খাই আছোঁ আৰু আপোনালোকক দেখাইও আছোঁ মই। আৰু এইখিনি হৈছে মাহ প্ৰসাদ, আৰু পূজাৰ প্ৰসাদকেইটা খাবৰ কাৰণে যে আৰু সোৱাদযুক্ত হয়। আৰু এইফালে ঘৰ আহি পোৱাৰ লগে লগে আমাৰ টমীয়ে দাদাক খোৱা বস্তু বিচাৰি আছে আৰু দাদাইও লৈ আহিছে তাৰ বাবে কিবা এটা বুন্দিয়া ভুজিয়া, চাহ খাব দিয়া, তাকেই দি আছে। আৰু এইখিনি পিঠাগুড়ি মা আৰু দেউতাৰ বাবে লৈ আহিছিলোঁ, যিহেতু মা দেউতা যোৱাই নাছিলে আৰু এনেকৈ গ'লে ঘৰলৈকে অনাটো নিয়মেই হৈ গৈছে। আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে।